সকলোৰে নমস্কাৰ জনাই মই মিনি ব্লগ আৰম্ভ কৰিছোঁ। আমি আটাইবোৰ গাড়ীৰ ভিতৰত গৈ আছোঁ চৰাইদেউ মৈদানলৈ বুলি। আন্ধাৰত গলিত গাড়ী চলাবই নোৱাৰি স্পীড। প্ৰায় আমি ৰাতিপুৱা 6মান বজাত আমি বৰহাট পালোহি। বৰহাটৰ পেট্ৰল পাম্পত পেট্ৰল ভৰাবলৈ চাইছোঁ। পেট্ৰল পাম্প বোলে নুখুলে ইমান সোনকালে। আমি চৰাইদেউ মহোৎসৱত পাই গ'লোহি এতিয়া। ইপিনে আছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ। ভাৰত চৰকাৰত 20 টকা টিকেট কাউণ্টাৰত এজন মানুহ আৰু অসম চৰকাৰ 5 টকা কৰি। এতিয়া আমি ভিতৰত সোমাই চাইছোঁ মৈদামবিলাক বহুত চাফ চিকুণ আৰু ক'ব নালাগে আৰু প্ৰতিটো গছৰ নাম লিখা আছে। আৰু আমি আহিলোঁ নাহৰকটীয়া দুলীয়াজান হৈ আহিছিলোঁ। আমি এতিয়া চৰাইদেউ প্ৰথম পালোঁ। আমি এতিয়া কাৰেংঘৰ ৰংঘৰ চাই আমি ঘৰলৈ বুলি ৰাওনা হ'ম। নেক্সট ভিডিঅ'ত আহি আছে বাকীবিলাক। থেংক ইউ। সকলোৰে নমস্কাৰ জনাই মই মিনি ব্লগ আৰম্ভ কৰিছোঁ। আমি আটাইবোৰ গাড়ীৰ ভিতৰত গৈ আছোঁ চৰাইদেউ মৈদানলৈ বুলি। আন্ধাৰত গলিত গাড়ী চলাবই নোৱাৰি স্পীড। প্ৰায় আমি ৰাতিপুৱা 6মান বজাত আমি বৰহাট পালোহি। বৰহাটৰ পেট্ৰল পাম্পত পেট্ৰল ভৰাবলৈ চাইছোঁ। পেট্ৰল পাম্প বোলে নুখুলে ইমান সোনকালে। আমি চৰাইদেউ মহোৎসৱত পাই গ'লোহি এতিয়া। ইপিনে আছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ। ভাৰত চৰকাৰত 20 টকা টিকেট কাউণ্টাৰত এজন মানুহ আৰু অসম চৰকাৰ 5 টকা কৰি। এতিয়া আমি ভিতৰত সোমাই চাইছোঁ মৈদামবিলাক বহুত চাফ চিকুণ আৰু ক'ব নালাগে আৰু প্ৰতিটো গছৰ নাম লিখা আছে। আৰু আমি আহিলোঁ নাহৰকটীয়া দুলীয়াজান হৈ আহিছিলোঁ। আমি এতিয়া চৰাইদেউ প্ৰথম পালোঁ। আমি এতিয়া কাৰেংঘৰ ৰংঘৰ চাই আমি ঘৰলৈ বুলি ৰাওনা হ'ম। নেক্সট ভিডিঅ'ত আহি আছে বাকীবিলাক।